নমস্কাৰ, সাকসেছ পৰিয়াললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে 10টা এনে কথা জানিম যিয়ে আমাৰ জীৱনত অলপ হ'লেও প্ৰভাৱ পেলাব। যদি এনেকুৱা হয় তেন্তে ভিডিঅ'টোত শেষত গৈ হ'লেও লাইক এটা কৰিব আৰু যদি ভাবে অন্য এজনেও জানক তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰথম কথা, যিজন মানুহে কেৱল প্ৰয়োজনৰ সময়তহে কথা কয় তেওঁ মূৰ্খ নহয়, তেওঁ সকলোতকৈ বেছি বুদ্ধিমান। কাৰণ বুদ্ধিমান মানুহে এনেই যি কথা কৈ নাথাকে। সেইবাবে সদায় কমকৈ কথা কওক আৰু যিমান প্ৰয়োজন সিমানহে কথা পাতক। দ্বিতীয় কথা, যদি আপুনি আজি নিজৰ মূল্যৱান সময় ব্যৱহাৰ কৰি কিবা এটা কৰিছে তেতিয়া আগলৈ এই সময়ে আপোনাক এজন সফল মানুহ কৰি তুলিব। আৰু যদি আজি আপুনি এই নিজৰ মূল্যৱান সময় বৰবাদ কৰি আছে তেতিয়া আগলৈ এই সময়ে আপোনাক বৰবাদ কৰি পেলাব। চতুৰ্থ কথা, ফেচবুকৰ মালিক নিশ্চয় আপোনালোকে জানে, মাৰ্ক জুকাৰবাৰ্গ। তেওঁৰ পৰা এটা কথা আমি শিকিব লাগে। এবাৰ এজন ব্যক্তিয়ে তেওঁক সুধিলে, আপুনি সদায় গ্ৰে কালাৰৰে টি-চাৰ্ট কিয় পিন্ধে? মাৰ্ক জুকাৰবাৰ্গে ক'লে, মোৰ ওচৰত বহুত কাপোৰ আছে। যেতিয়া মই ভালকৈ ক'ৰবালৈ ওলাই যাম বুলি ভাবোঁ তেতিয়া মোৰ কাপোৰ বাছোঁতেই 8-10 মিনিট লাগি যায়। সেইবাবে মই সকলো কাপোৰ সলাই একে ৰঙৰ কৰি ল'লোঁ, যাৰ বাবে মোৰ অলপো সময় বৰবাদ নহয়। সফল ব্যক্তিসকলে কেনেকৈ সময়ৰ মূল্য বুজে নিশ্চয়কৈ আপোনালোকে বুজি পাইছে। চতুৰ্থ কথা, যদি আপুনি এতিয়া নিজৰ ভৱিষ্যত বনোৱাত লাগি আছে, পৰিশ্ৰম কৰি আছে আৰু আপোনাৰ বন্ধু-বান্ধৱী জীৱনৰ মজা লৈ আছে, তেতিয়া আপুনি তেওঁলোকক দেখি মন বেয়া নকৰিব। কাৰণ কেইটামান বছৰৰ পাছত সফল হৈ আপুনি আনন্দ কৰিব আৰু আপোনাৰ সেই বন্ধু-বান্ধৱীয়ে মন মাৰি নিজৰ ভৱিষ্যতৰ কথা ভাবিব। আপুনি তাৰ বাবদ জীৱনভৰ আনন্দ কৰিব, জীৱনৰ মজা ল'ব। কিন্তু আপোনাৰ বন্ধু-বান্ধৱীয়ে মাত্ৰ কেইটামান বছৰহে সেই আনন্দ পাব। পঞ্চমতে, যিসকলে আপোনাক আগলৈ যাবলৈ প্ৰেৰণা দিয়ে তেওঁলোকে আপোনাক সঁচা মৰম আৰু আপোনাৰ কেয়াৰ লয়। বাকী সম্বন্ধবোৰ মাত্ৰ নামৰ বাবে। কাৰণ যাৰ আপোনাৰ ভৱিষ্যতক লৈ সঁচাকৈয়ে চিন্তা আছে সেইসকলেহে আপোনাৰ লক্ষ্যত ফ'কাছ কৰিবলৈ প্ৰেৰণা দিব আৰু আপোনাক সঁচাকৈ ভাল পাব। ষষ্ঠ কথা, যেতিয়া আপুনি আপোনাৰ কেৰিয়াৰ লক্ষ্যৰ প্ৰতি চিৰিয়াছ হয় তেতিয়া আপোনাৰ ওচৰৰ কিছুমান মানুহেই আপোনাক মতলবী বুলি ভাবিব, আপোনাৰ ভেম হৈছে বুলি ভাবিব, আপুনি অহংকাৰী বুলি ভাবিব তেওঁলোকক সময় নিদিয়াৰ বাবে। তেনেকুৱা কৰিলে তেওঁলোকক ভাবিবলৈ দিয়ক, কাৰণ এনে মানুহে নিজেও জীৱনত একো কৰিব নোৱাৰে আৰু আপোনাকো কৰিবলৈ নিদিয়ে। সকলো সময়তে কাৰোবাৰ বাবে এভেইলেবল থকাটো প্ৰয়োজনীয় নহয়। সপ্তমতে, কোনোবা এজন মূৰ্খ মানুহৰ প্ৰশংসা শুনাতকৈ ভাল এজন বুদ্ধিমান ব্যক্তিৰ গালি খায়ো তেওঁৰ লগত থকাটো। এনে কৰিলে আপোনাৰ জীৱন কেতিয়াও বৰবাদ নহয়। অষ্টমতে, যি প্ৰেম, যি সম্বন্ধ, যি বন্ধু-বান্ধৱীয়ে আপোনাক জীৱনত আগুৱাই যোৱাত বাধা দিয়ে, আগলৈ যাবলৈ প্ৰেৰণা নিদিয়ে, জানিব যে তেওঁলোক মাত্ৰ নামৰ বাবেহে আপোনাৰ লগত আছে। যিসকলে সঁচাকৈয়ে আপোনাক ভাল পাব তেওঁলোকে আপোনাক আগলৈ যোৱাত সহায় কৰিবই। নৱমতে, যদি কোনো পৰিশ্ৰম নকৰাকৈ ভগৱানৰ পৰা কেৱল বিচাৰিয়ে থাকে তেতিয়াহ'লে ভগৱানে কেৱল ভিক্ষাৰীক দিয়াৰ দৰেহে দিব আপোনাক। মনত ৰাখিব, কেৱল ভগৱানক বিচাৰিলেই কিবা চমৎকাৰ হৈ যোৱা হ'লে এই দুনিয়াৰ সবাতোকৈ ধনী ব্যক্তিজন এজন ভিক্ষাৰীয়ে হ'লহেঁতেন। শেষত মনত ৰাখিব, সফলতা আৰু অজুহাত দুয়োটা একেলগে নাহে, দুয়োটাৰ মাজত ভীষণ শত্ৰুতা আছে। যদি বিচাৰে সফল হ'বলৈ তেতিয়া অজুহাতক এৰিব লাগিব, আৰু যদি আপোনাৰ ওচৰত অজুহাত আছে তেতিয়া সফলতাৰ কথা পাহৰি যাব লাগিব। এই 10টি কথাই আজি আপোনালোকৰ ভিডিঅ'ৰ মাধ্যমেৰে আনিলোঁ। যদি আপোনালোকৰ ইয়াৰ ওপৰত কিবা মতামত জনাবলগীয়া আছে কমেণ্টত আপোনালোকৰ মতামতবোৰ লিখিব। তেন্তে আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।